হেল্ল' এভৰিৱান, নমস্কাৰ। মই ৰঞ্জনাই মোৰ পাকঘৰ ৰঞ্জনাছ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে বুলি। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভোট জলকীয়াৰ আচাৰৰ এটা ৰেচিপি। কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ মই এই আচাৰখন আজি আপোনালোকক বনাই দেখাব বিচাৰিছোঁ। যিসকলে এইটো সোৱাদ লৈ পাইছে তেওঁলোকে গমেই পাব, আৰু যিসকলে এনেদৰে ভোট জলকীয়াৰ আচাৰ এনেদৰে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ বনাই পোৱা নাই তেওঁলোকে এনেদৰে ৰেচিপিটো এবাৰ চাব আৰু বনাই খাই সোৱাদ লৈ মোক কেনেকুৱা পালে জনাব বুলি আশা কৰিলোঁ। আৰু ৰেচিপিটো যদি ভাল পায় তেনেহ'লে ভিডিঅ'টোৰ তলতে লাইক এটা কৰি দিব, আৰু নতুনসকলে মোৰ এনেধৰণৰ নতুন ৰেচিপিৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে বলক প্ৰণালীৰ ফালে আগবাঢ়োঁ। প্ৰথমে এয়া জলকীয়াখিনি মই ধুই লৈছোঁ। ধুই লোৱাৰ পাছত ফুটা থকা খৰাহি এটাত দি 1 ঘণ্টামান ৰ'দত দি শুকুৱাই ল'ম। শুকুৱাই লোৱাৰ পাছত মই ঠাৰিখিনি কাটি সৰু সৰুকৈ নিজৰ জোখমতে কাটি ল'ম। ঠাৰিখিনি মই আগতেই কাটি লোৱা নাই, কিয়নো আগতেই যদি কাটি লওঁ ভিতৰত হয়তো পানী সোমাই যাব পাৰে, আৰু পানী সোমালে ভালদৰে নুশুকালে আচাৰখিনি বেয়া হৈ যাব। গতিকে মই শুকুৱাৰ পাছত ঠাৰিখিনি কাটি সৰু সৰুকৈ নিজৰ জোখমতে কাটি ল'ম। আৰু কাটি লওঁতে আপোনালোকে গুটিখিনি মই এয়া কাটি ল'লোঁ। কাটি লওঁতে আপোনালোকে গুটিখিনি যদি ভাবে গুটিখিনি উলিয়াই দিব পাৰে, কিন্তু মই গুটিখিনি উলিয়াই দিয়া নাই। আৰু এতিয়া নিমখ দি পুনৰ আধা ঘণ্টামান ৰ'দত দিম, কাৰণ নিমখ দিলে নিমখৰ পৰা অলপ পানী ওলায়। গতিকে মই অলপ আধা ঘণ্টামানৰ বাবে ৰ'দত দি ল'ম। আৰু জলকীয়াখিনি কটাৰ সময়ত আপোনালোকে কেঁচি এখন ব্যৱহাৰ কৰিব, নতুবা যদি গ্ল'ভছ থাকে গ্ল'ভছ এযোৰ পিন্ধি ল'ব, নতুবা পলিথিন এটাও হাতত পিন্ধি লৈ ৰবৰডাল দি মাৰি ল'ব পাৰে। এয়া মোৰ সম্পূৰ্ণ হৈ গ'ল শুকুৱাই লোৱা। এতিয়া মই গ্ল'ভছযোৰ পিন্ধি এনেদৰে ভালদৰে হাতেৰে এবাৰ মিক্স কৰি দিছোঁ, কাৰণ হাতেৰে মিক্স কৰাৰ সমান একো হ'বই নোৱাৰে, মই তেনেকৈ ভাবোঁ। গতিকে এতিয়া মই ইয়াৰ বটল দুটা ৰেডি কৰি লৈছোঁ জোখমতে। তাত ভৰাই মই মুখলৈকে কেঁচা মিঠাতেল দি দিম। কেঁচা মিঠাতেল দিয়াৰ পাছতেই আচাৰ আচলতে ৰেডিও হৈ যাব, কিন্তু 2 দিনমানৰ এনেদৰে ৰ'দত দিয়াৰ পাছত আচাৰখিনি খাবলৈ খুব সোৱাদ এটা হৈ যায়। একো মছলা নিদিয়াকৈ খুব ধুনীয়া এটা সোৱাদ হয়। আপোনালোকে এনেদৰে এবাৰ বনাই খাই সোৱাদ লৈ চাবচোন, আৰু মোক কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।